নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰিষ্টাৰ্ট একাডেমি চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম টোটাল 20টা কুৱেশ্যন MCQ হিচাপে কুৱেশ্যনসমূহ লৈ আনিছো। আপোনালোকে আনসাৰসমূহ দিব চেষ্টা কৰিব আৰু কিমান স্ক'ৰ কৰিব পাৰিলে শেষত কমেণ্ট কৰি জনাব। কুৱেশ্যনসমূহ আগন্তুক ADRE হওক বা আসাম পুলিচেই হওক বা আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু যদি ভিডিঅ'টো ফলপ্ৰসূ বুলি ভাবিছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। তো বলক আজিৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কলীয়াভোমোৰা দলং কিমান চনত উদ্বোধন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1992, বি দিয়া আছে 1993, চি দিয়া আছে 1988, ডি দিয়া আছে 1987। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1987, অৰ্থাৎ 1978 চনত কলীয়াভোমোৰা দলং উদ্বোধন কৰা হৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন গ্ৰন্থৰ ৰচনা বাবে নলিনীবালা দেৱীক সাহিত্য একাডেমি বঁটা প্ৰদান কৰিছিল? অপশ্যন এ দিয়া আছে মঞ্চলেখা, বি দিয়া আছে বনফুল, চি দিয়া আছে অলকানন্দা, ডি দিয়া আছে বীণ বৰাগী। আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অলকানন্দা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে পৰোভূমি চৰাই উৎসৱ আয়োজন কৰা হয়? অপশ্যন এ দিয়া আছে ছিকিম, বি দিয়া আছে বিহাৰ, চি দিয়া আছে অসম, ডি দিয়া আছে মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহাৰ। বিহাৰত পৰোভূমি চৰাইৰ উৎসৱ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয়। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোতকৈ সৰু পুথিখন কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুণমালাখনি শংকৰদেৱৰ বিৰচিত সবাতোতকৈ সৰু পুথি। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত সৰ্বপ্ৰথমে কোনে বুৰঞ্জী লিখিছিল? আহোমসকলে, মোগলসকলে, টাইসকলে, ইংৰাজসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহোমসকলে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো আগৰ এক্সামত অহা দেখা গৈছে, গতিকে এইটো আপোনালোকে ষ্টাৰ মাৰ্ক লগাই ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাদাৰ ইণ্ডিয়া। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে বাল গংগাধৰ তিলকে সম্পাদনা কৰা ইংৰাজী বাতৰি কাকতখনৰ নাম কি? অপশ্যন এ দিয়া আছে বেংগল গেজেট, বি দিয়া আছে টাইম ইণ্ডিয়া, চি দিয়া আছে অৰুণোদয়, ডি দিয়া আছে কেশৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেশৰী। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক কোন? অপশ্যন এ দিয়া আছে নৱকান্ত বৰুৱা, বি দিয়া আছে ফণী শৰ্মা, চি দিয়া আছে চৈয়দ আব্দুল মালিক, ডি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে মিছনেৰীসকলে অসমত প্ৰথমে ছপা কৰা পুথিখন কি আছিল? মিছনেৰীসকলে অসমত প্ৰথমে ছপা কৰা পুথিখন কি আছিল? অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ বাইবেল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে ডিগবৈত খাৰুৱা তেলৰ সন্ধান কিমান চনত পোৱা গৈছিল? অপশ্যন এ দিয়া আছে 1889 চন, বি দিয়া আছে 1789, চি দিয়া আছে 1989 আৰু ডি দিয়া আছে 1689। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1889, অৰ্থাৎ 1889 চনত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ।
নেক্সট কুৱেশ্যনটো দিয়া আছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল এ দিয়া আছে মিয়াৰ মেলিন বি দিয়া আছে ফাহিয়েন চি দিয়া আছে হিউৱেন চাং ডি দিয়া আছে কিনচিনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হিউৱেন চাং অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল হিউৱেন চাং আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয় অপশ্যন এ দিয়া আছে ভাৰত বি দিয়া আছে ছুইজাৰলেণ্ড চি দিয়া আছে আমেৰিকা ডি দিয়া আছে চীন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছুইজাৰলেণ্ডক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয় আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত স্বাধীনৰ সময়ত অসমৰ কিমানখন জিলা আছিল অপশ্যন এ দিয়া আছে 12খন বি দিয়া আছে 18খন চি দিয়া আছে 15খন ডি দিয়া আছে 13খন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ 13খন ভাৰত স্বাধীনৰ সময়ত অসমৰ জিলা কেইখন আছিল 13খন আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পালন কৰে অপশ্যন এ দিয়া আছে মানস বি দিয়া আছে কাজিৰঙা চি দিয়া আছে ওৰাং ডি দিয়া আছে নামেৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হস্তি মহোৎসৱ পালন কৰা হয় আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন চহৰত অলকানন্দা আৰু ভাগীৰথী নদী একত্ৰিত হৈ গংগা নদী গঠন কৰে অপশ্যন এ দিয়া আছে দেৱপ্ৰয়াগ বি দিয়া আছে ঋষিকেশ চি দিয়া আছে ৰুদ্ৰপ্ৰয়াগ ডি দিয়া আছে হৰিদ্বাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱপ্ৰয়াগ অলকানন্দা আৰু ভাগীৰথী নদী একত্ৰিত হৈ দেৱপ্ৰয়াগত গংগা নদী গঠন কৰিছে আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে শকুন্তলা নাটকখন কোনে সংস্কৃতিৰ পৰা ইয়াতে এটা ভুল হৈ গৈছে আমাৰ সংস্কৃতি নহয় সংস্কৃতৰ পৰা অসমীয়াত অনুবাদ কৰিছিল লম্বোদৰ বৰাই শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়াত অনুবাদ কৰিছিল এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ষ্টাৰ মাৰ্ক লগাই ৰাখিব আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সীমাতলৰ কোনখন চুবুৰীয়া দেশৰ লগত আটাইতকৈ দীঘলীয়া অপশ্যন এ দিয়া আছে পাকিস্তান বি দিয়া আছে চীন চি দিয়া আছে বাংলাদেশ ডি দিয়া আছে নেপাল আপোনালোকে কমেণ্ট কৰি জনাব চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে পৰাগ বা নৰাচিগা বিহু কোন সম্প্ৰদায়ৰ লোকে পালন কৰে অপশ্যন এ দিয়া আছে ৰাভা বি দিয়া আছে বড়ো চি দিয়া আছে কাৰ্বি ডি দিয়া আছে মিচিং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মিচিং পৰাগ বা নৰাচিগাৰ বিহু মিচিং জন সম্প্ৰদায়ৰ লোকে পালন কৰে আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাটৰ কোন কোন আছে কমেণ্ট কৰিবা আহক আজিৰ এই চিজটোৰ একেবাৰে অন্তিমটো কুৱেশ্যন চাওঁ অন্তিমটো কুৱেশ্যনত দিয়া আছে ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাক কিহে পৃথক কৰিছে এই কুৱেশ্যনটোৰ আনচাৰ কমেণ্ট কৰি আপোনালোকে জনাব এইটো মই আপোনালোকৰ বাবে আজি এৰিলোঁ ধন্যবাদ জয় আই অসম